আজি আমি গৈ আছো আমাৰ গাঁওখন আপোনালোকক দেখুৱাবলৈ। আৰু মোৰ লগত আছে এইফালে ভিগু আৰু এইফালে আছে হিৰক আৰু আগত এটা আছে হিৰক আৰু জেকে আছে। আৰু এতিয়া আমি আপোনালোকক গাঁৱৰ পৰিৱেশ দেখুৱাই আছো। আমাৰ গাঁওখনত কিমান কি আছে, আমাৰ গাঁৱতে একদম মজা পৰিৱেশ আছে। আপোনালোকে খালি ভিডিঅ'টো শেষলৈকে চাই থাকক। এইবিলাক হৈছে মাথাউৰি কাষত আছে গছ গছনি আৰু গছ গছনি খেতি পাৰে আছে নদী, পুঠিমাৰী নদী। আমি আপোনালোকক পুঠিমাৰী নদী দেখুৱাই আছো। বম বতাহ দিছে ইয়াতে। এতিয়া আৰু আমি লাহেকৈ নদীৰ পাৰলৈকে নামি যাম। হাত পগলা হ'ল যুঁজবে ধৰছে ইয়াতে। মাৰা মাৰি লাগছি সিহঁতৰ কিহৰ কাৰণে বা। চকুৰে আছুতীয়া বাটেৰে শুকুলাই জাক দাৰ নামে মই চমকো। আৰু তাৰপৰা আহিলো। বলক 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 এতিয়া বেলেগ মোচন চাওক না যেন চানিলি নি হে। হে গাইছ এতে পাছা ৰাতি ভুতুলে সাপ আছে, যি ডাঙৰ ডাঙৰ অজগৰ সাপ আছে, বাঘু আছে। কোনোবা হাজিৰা আহিব পাৰে, কোনোবা যদি মৰবে আছে। ভিডিঅ' কৰিব আনিব লগা হৈছে আৰু গাইছ কাম নাই। কপাহী চাদৰৰ সেমেকা আচলখনে মাতে আউসীত জোনাককে মই চমকো। তোমাৰে প্ৰাণতে তুমি অংকিতা দুচকুত তোমাক আকো। ফুটখন চাব নেকি গাইছ? ফুট চাব নেকি? ফুট চাব নেকি আমাৰ? ফুট ফুট দুই ঠেঙা ফুট গাইছ। বান্দৰ 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 গাইছ বান্দৰ। তোমাক আকো তুমি দিলা 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 ঠিকনা। অ জিয়া 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 বাসনা মোৰ হেঙুলীয়া মনে তোমাতে পাৰে সেই। হে গাইছ আমি এতিয়া এনেকুৱা ঠাইলৈ গৈ আছো, একদম ভূতৰ জাগা। বলক 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 ভূতৰ জাগা কোন কোনে চাব? ভূত আছে ভূত। গৈ আছো অতি শীঘ্ৰে গৈ আছো সেই ঠাইখনলৈ। চাই থাকক। কেনে লাগছে ফুৰিব আহি? মজা লাগছে দে। হিৰক বঢ়িয়া বঢ়িয়া। পাছফালে আছে ভিগু। ভিগু কেনে লাগছে ফুৰিব আহি? চাইকেল লৈ আহিছে। চাইকেল লৈ আহিছে আমাক খোজ কাঢ়ি। হিৰক কেনে লাগছে আজি? ভাল লাগছে ভাল লাগছে বলো। ভিগু কিবা কৈছে? ভিগু কিবা কবা নেকি তোমাৰ মতামত? লাজ লাগছে? ভিগু লাজ লাগছে? পুরা ভূতৰ এলেকা। চাওক না ভূত ভূত। কাষৰতে আহি ৰলেহি মই চমকো। আকৌ নদী পাম গাইছ, আকৌ নদী পাম। লহেতৰা নদী। হে গাইছ বলক বলক নদী চাম আমি। নদী বলক। দেখিছে নে কি মজা ভিউ? খান্দি পেলাইছে এইবিলাক গোটাই খান্দি পেলাইছে এইবিলাক একদম। চাওক চাওক। পাহাৰ চাব নেকি? পাহাৰ 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 আমাৰ এইখন। এইবিলাক গোটাই খাল হৈ গৈছে, একদম নদী। গোটাই নদী হৈ গৈছে, একদম গধূলিয়ে হ'ল। আমি এতিয়া আৰু বেছি দীঘল নকৰোঁ ভিডিঅ'টো। কোনোবাই জানে নেকি এইডাল কিহৰ গছ? খাব নেকি লাগি আছে পকা পকা।
বলক 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 Hey guys, আমি বহুদিন ব্লগ বা ভিডিঅ' আপোনালোকৰ মাজলৈ দিব পৰা নাই কাৰণ কিয় আমি কেইদিন ক'তো যাব পৰা নাই সেয়ে আমি গাঁৱৰ পৰিৱেশ দেখুৱাই আছোঁ আপোনালোকক আৰু যিহেতু দুৰ্গা পূজা আহি আছে আমি নিশ্চয় যাম আৰু আপোনালোকৰ মাজলৈ নতুন নতুন ব্লগ আগবঢ়াই দিম যাতে এই ব্লগবোৰ চাই আপোনালোকে মনোৰঞ্জন পায় আৰু আমাৰ এইটো নতুন চেনেল বইজ ব্লগ আপোনালোকে এই চেনেলটো সকলোৱে চাব ভিডিঅ'বোৰ চাই কেনে লাগিল আমাক কমেণ্ট কৰি জনাব লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি ঘণ্টা বাটনটো দবাই দিবলৈ নাপাহৰিব ধন্যবাদ জয় অসম